Hello guys, good morning and welcome back my YouTube channel. So guys, আমি আজি গৈ আছো কোচবিহাৰ ৰাজবাৰী আৰু বৰ্তমান আমি আছো ফুকৰাগ্ৰাম ষ্টেচনত। লগত আছে আয়ুব ভাই। আয়ুব ভাই। হেল্ল' গাইজ। লগতে আয়ুব ভাই আছে আৰু আছে ভিতৰত আছে আৰু so guys গৈ আছো আমি আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। so guys বলক তেনেহ'লে আমি যাত্ৰাটো আৰম্ভ কৰোঁ। আৰু মই বহি আছো ট্ৰেইনৰ মানে দৰ্জাৰ ওচৰত আৰু দৰ্জাৰ ওচৰত বহিব নালাগে কাৰণ ৰিক্স হয়। আপোনালোকে যদি বহে কেতিয়াবা মানে শকত কৰি এই হেণ্ডেলটো যে আছে হেণ্ডেলটোত মানে শকত কৰি ধৰি ল'ব। যদি মানে কেতিয়াবা যদি মানে ট্ৰেইনটো মানে কিবা এটা ধাক্কা মাৰে তেনেহ'লে আপুনি যদি মানে এই হাত দুখনেৰে বাচি থাকিব পাৰে মানে তাৰ কাৰণে আপুনি যদিও বহে মানে ইয়াতে ধৰি ল'ব। আৰু ট্ৰেইনত মানে উঠিলে মোৰ কিবা এটা স্বভাৱ আছে মানে দৰ্জাত বহিলে মানে নহয় আৰু মানে কিবা এটা মানে বেয়া লাগি থাকে। সেইকাৰণে মই দৰ্জাতে বহি থাকোঁ য'তে হওক। আহি পালোৱে আৰু মাত্ৰ এটা ষ্টেচন আছে আৰু আই এম ভেৰি এক্সাইটেড কাৰণ প্ৰথমবাৰৰ কাৰণে কোচবিহাৰ ৰাজবাৰী। চ' গাইজ মজা লাগিব। ট্ৰেইনখন মানে যায়েই নাপায় আৰু আজিকালি মানে এনেকুৱা হৈছে মানে ট্ৰেইনত উঠিব অলপমান ভয় লাগে কাৰণ সেই উৰিষ্যাৰ ঘটনাটোৰ পিছত অলপমান মানে কিবা এটা মানে মনত আহি গ'ল মানে কিবা এটা মানে ভয় লাগে আৰু মানে কিবা এটা। চ' গাইজ আহি আমি পালোঁ কোচবিহাৰ আৰু ইয়াৰ পৰা আমাৰ বাহিৰত যাব লাগিব আৰু বাহিৰত গৈ কিনে ধৰিব লাগিব টোটো আৰু আহিছিলোঁ লিফ্টটো বেয়া হৈ আছে এতিয়া খোজকাঢ়ি যাব লাগিব এই ওপৰত। ধৰিব লাগিব টোটো যাব লাগিব ৰাজবাৰী তাৰপিছত আৰু ঘূৰি আহিব লাগিব আকৌ ইয়াতে আহিব লাগিব। চকুৰ ভাই আমাৰ মাইনা আছে মাইনা আৰু তাত ভাবি আছে আৰু এজন আছে কিবা লিফ্টৰ লগত যুদ্ধ কৰি আছে। ত' গাইজ লিফ্টটো কিবা বেয়া হৈছে মানে কাম নহয় আছে ইয়াতে ৰৈ আছোঁ। মই আৰু ক'লোঁ লিফ্টটোত যাব নালাগে চিৰিৰে উঠি গ'লে ইমান পৰ বাহিৰত যাই পালোঁ। তো গাইজ গৈ আছোঁ এতিয়া চিৰি দি মানে আয়ুব মানে পাগলা হৈছে তাতে লিফ্টৰ লগত লাগি আছে। আমি কৈ আছোঁ মানে চিৰিৰে গ'লে ইমান পৰ যাই পালোঁ হয় না মানে এতিয়া গৈ আছোঁ চিৰিৰে যাব সি তাতে মাথা মাৰি আছে। ক'ত গ'ল এইটো বহি থাক ইফাল দি ওলাব ইফাল দি। ফাইনেলি আহি গ'ল আমাৰ আয়ুব ভাই চিৰিৰ লগত মানে লিফ্টৰ লগত বহুত যুদ্ধ কৰি আহিল ফাঁচি গৈছিল। আমি আগতে আহিলোঁ চিৰি দি আৰু সি এতিয়া আহিল মাত্ৰ আৰু এতিয়া ক'ত যাব লাগিব ইফালে। গাইজ বৰ্তমান আমি আছোঁ ষ্টেচনতে আছোঁ আৰু ইফালে যাব লাগিব। ইয়াতো লিফ্ট বেয়া নেকি? চ' গাইজ নিউ কোচবিহাৰ প্লেটফৰ্ম বহুত ডাঙৰ আৰু গৈ আছোঁ আমাক বাহিৰত গৈ কিনে এতিয়া টোটো ধৰিব লাগিব না বাহিৰত গৈ এতিয়া টোটো ধৰিব লাগিব। টোটো ধৰাৰ আগত মানে খাই ল'ম কাৰণ ৰাতিপুৱাই উঠিছোঁ 4টাত আৰু নোখোৱা কৰি আহিছোঁ তো মানে পেট্ৰল নাই আৰু মানে পূৰা পেট্ৰল নাই একদম ভোক লাগিছে। তো আগতে খাই ল'ম তাৰপিছত যাত্ৰা আৰম্ভ হ'ব। চ' গাইজ ইয়াতে ধৰিব লাগিব টোটো আৰু এইজন ভাই দাদা যায় নেকি? ইয়াৰ পৰা ৰাজবাৰী 80 টকা খোজে। অহা নাই কেতিয়াও কিমান বা খোজে নাজানো চাব লাগিব। মানে টোটো হৈ গ'ল আৰু 80 টকা খুজিলে ৰাজবাৰী পৰ্যন্ত। এতিয়া যাম তাতেই খাম মানে এখন টোটোতে যাম মানে। চ' গাইজ জীৱনৰ প্ৰথমবাৰ ৰাজবাৰী যাব ওলাইছোঁ গাইজ বহুত এক্সাইটেড আমি আৰু আয়ুব ভাইটো সদায় আহি থাকে মানে মানে লোকেল ঠাই হৈ গ'ল মানে মই প্ৰথমবাৰ আমাৰ ভাবি আছে প্ৰথমবাৰ ভাবি ট্ৰেইন জাৰ্ণিও প্ৰথমবাৰ আগতে আহিছা নেকি?
দাদাও অহা নাই প্ৰথমবাৰ। চ' গাইজ বহুত মজা লাগিব আৰু নাজানো ক'ত কি আছে বিচাৰি হ'লেও মানে কি কয় অলপ দিনলৈ গৈ আছোঁ তাতে ওচৰতে খাম আজি থাকিম ইয়াতে। আৰু আয়ুব ভাই কৈ আছে আজি নাযায় ইয়াতে থাকিব। আমি নাথাকোঁ কাৰণ আমাৰ ঘৰ বাৰী আছেতো। আয়ুব ভাই নাই আৰু মানে ফোন মাৰছে বোলে দিল্লী যোৱা নাই। ভাবি কিবা চকু মাৰি দিলোঁ মই। গাইজ আহি পাই গ'লোঁ আমাৰ মন্দিৰ কোচবিহাৰ ৰাজবাৰী। গাইজ এইটো ৰাজবাৰীৰ গেট হয় আৰু আগতে প্ৰথমতে আমি কিবা খাই ল'ম কাৰণ ভোক লাগিছে বহুত। চ' গাইজ বিচাৰি আছোঁ হোটেল খাবৰ কাৰণে আৰু বিচাৰি পোৱা নাই এতিয়াও হোটেল পোৱা নাই। বহুত দুখ পালোঁ চাগে হোটেল আৰু বহুত দুখ পালোঁ মাতি আছে হোটেলত। ঐ ক'ত কিমান দূৰত হোটেলৰ অৱস্থা এটা হোটেলত মাতি আছে মানে হোটেলৰ অৱস্থাটো অলপমান বেয়া মানে লেতেৰা আৰু মানে তাৰ কাৰণে নেক্সট ক'ৰবাত যদি আছে চাম আৰু খাই আপোনালোকক দেখুৱাই আছোঁ ৰাজবাৰী। অলপমান অপেক্ষা কৰক, অপেক্ষা কৰা ফল মিঠা হয়। চব গাইজ কেনেকৈ কাষ্টমাৰ মানে টানি নিয়ে চাওক নাই মানে আমি নাযাওঁ জোৰ জবস্তি যাবই মানে পূৰা টানি আছে পূৰা মানে আমি নাখাওঁ তাৰ হোটেলত কিন্তু জোৰ জবস্তি কৰি টানি লৈ গৈ আছে মানে গুৱাহাটী মডেল আৰু মানে টানা টানি কাষ্টমাৰ লৈ টানা টানি কৰি চ' গাইজ হোটেল বিচাৰি চাওক ক'ত গৈ আছোঁ আমি কিন্তু হোটেল এতিয়াও এটা পোৱা নাই। আৰু মানে এটা মানে খুৰাই মানে দেখাই দিলে যে ইফালেদি যাওক ভাল হোটেল পাব কিন্তু হোটেলটো ক'ত বিচাৰি নাপাওঁ। চ' গাইজ দিছ ইজ কোচবিহাৰ বাছ ষ্টেণ্ড। চাওক কি অৱস্থা। এইটো কোচবিহাৰ বাছ ষ্টেণ্ড হয়। ইয়াৰে পৰা বাছ মানে বহুত ঠাইত যায় আৰু এই বাছৰ ষ্টেণ্ডটোৰ অৱস্থা চাওক কেনেকুৱা। যি হওক নহওক আমাৰ অসম বহুতে ডেভেলপ বহুতে ভাল। ফাইনেলি এখন হোটেল পালোঁ আৰু ইয়াতে চাওঁ কি কি আছে কি কি খাম। কিবা খোৱাৰ আগত হাৱাটো খাই লওঁ। আমাৰ ভাত আহিয়ে পোৱা নাই চকুত হৈ পূৰা ষ্টাৰ্ট দি দিছে। হোটেল বিচাৰি পালোঁ এটা হোটেল আৰু হোটেলত আমি খাম ভাত কাৰণ বুলি অসমীয়া মানুহটো ভাতটো লাগিব ভাত নাখালে নহয়। চ' গাইজ টিকেট কাটি সোমাই আহিলোঁ ভিতৰত আৰু ভিতৰত গৈ কিনে চাম এতিয়া ৰাজবাৰীটোৰ দৃশ্য। চ' গাইজ আয়ুব ভাই আছে আমাৰ ইমান সুন্দৰ ৰাজবাৰীৰ লগত। হেল্ল' গাইজ, কেনেকুৱা লাগিছে দাদা? একদম মনোৰম এখন দৃশ্য, একদম খুবেই ভাল লাগিছে। আগতো আহিছোঁ মই এই ঠাইখিনিত বাট বহুত ধুনীয়া। ত' গাইজ মই প্ৰথমবাৰ আহিছোঁ এইবাৰ। ঘৰৰ ওচৰত হ'লেও মানে সময় নিমিলে আৰু সময় মিলিলে কিবা কিবি ঘৰুৱা সমস্যা থাকে আপোনালোকে জানে কিন্তু মই এইবাৰ প্ৰথমবাৰ আহিছোঁ। বহুত ভাল লাগিছে। আপোনালোকেও আহক মানে যোনে অহা নাই আপোনালোকেও আহক মানে মানে বঢ়িয়া এটা মানে কিবা এটা শিকিব পাৰিব মানে। চ' গাইজ আয়ুব আৰু মই আজি মানে ৰাজবাৰীটো উল্টে কোনা কানি গোটেই চাম আৰু মানে একদম পূৰা চাম না। যি হওক নহওক মানে চাফ চিকুণটো বঢ়িয়া লাগিছে চাওক। মানে বহুত চাফ চিকুণ কৰি ৰাখে আৰু চাওক মানে আজি মানে দুদিন আগতে ঈদ গ'ল তাৰ কাৰণে মানে বহুত মানুহ আহিছে, ছোৱালীবিলাকো আহিছে ধুনীয়া ধুনীয়া আৰু লগতে মই আহিছোঁ, আয়ুব আহিছে আৰু মোৰ লগত আপোনালোকেও আহিছে। ভিডিঅ'টো চাই থাকক আৰু বহুত কিছু আছে দেখুৱাম আৰু ভিতৰত যাব পাৰি না আৰু ভিতৰত সোমাম আৰু ভিতৰত কি কি আছে চাব চেষ্টা কৰিম। কিন্তু ওপৰতটো মজা লাগিছে মোক। ওপৰতটো মজা লাগিছে আৰু আয়ুব ভাই বোলে আমাৰ কিবা ফটো উঠে বোলে। ফটো এটা মাৰি লওঁ আৰু আপোনালোকক কি ক'ম আৰু মানে ৰিয়েলত কেনেকুৱা দেখা যায় আমাৰ ৰাজবাৰীটো। চ' গাইজ অলপমান ৰ'ব কাৰণ বোলে আকৌ বোলে কিবা ফটো উঠে। আগতে ফটোটো মাৰি লওঁ। চ' গাইজ ফটো চটো উঠা হৈ গ'ল আৰু আয়ুব ভাইও ফটো উঠিল, ময়ো বঢ়িয়া কৰি ফটো এটা লৈ ল'লোঁ আৰু কোনা কানি পূৰা ঘূৰি আছোঁ আৰু মানে কোনা কানি গোটেই যিমান আছে এদিনতে মানে শেষ কৰিব নোৱাৰি যদিও আমি শেষ কৰিম
মানে আহিছোঁতো বহুত দূৰৰ পৰা পইচাটো বসুল কৰি লৈ যাব লাগিব। টাৰ্গেট আমাৰ এইটোৱে। গাইজ অলপমান চশমাটো পিন্ধি লওঁ, অলপ চলন্ডিং মানে অলপ মানে কেনে লাগিছে চাওক। ও ভাই হিৰো জোস ব্ৰ। গাইজ হিৰো আৰু এই ওপৰতো চাওক কিমান ধুনীয়া লাগিছে বকপুৰা। মই মানে আপোনালোকক ক'ব নোৱাৰোঁ, কিন্তু মই নিজে চাই আছোঁ। মানে ইমান ক'ব নোৱাৰোঁ আৰু মানে ইটাৰ কি মানে ধুনীয়া দেখা যায় মানে মই ক'ব নোৱাৰোঁ, কাৰণ নিজে চকুৰে চালেহে আপোনালোকে জানা পাব মানে। মই ভিডিঅ' জৰিয়তে আপোনালোকে ইমান বুজি নাপাব। আহক আপোনালোকে কোচবিহাৰ ৰাজবাৰী। চ' বেছি নহয় 50 টকা ভাড়া লয়, আৰু আপুনি যদি দূৰৰ পৰা হয় তেনেহ'লে অলপমান বেছি ল'ব। মানে আমাৰ পৰা 50 টকাই লয় না, 50 টকাই লয়। আৰু ইয়াতে 25 টকা কৰি লয় টিকেট। 25 টকাত মানে সকলোবোৰ ঘূৰি কিনে আপোনালোকে মানে শেষ কৰিব পাৰিব। আৰু নতুন কৰি টিকেট কাটিব নালাগে মানে ভিতৰত যোৱাৰ কাৰণে। এই ভাই ট্ৰেইনত ইমান দূৰৰ পৰা আহিছোঁ ৰাজবাৰী চাবৰ কাৰণে, ঠিক আছে, কিন্তু ৰাজবাৰীটো একবাৰ মানে এতিয়ালৈকে মানে চুই চোৱা নাই। ভিতৰত সোমাম না। চুব লাগিছিল না, সেই মনটো মানে কিবা কিবি কৰি আছে আৰু মানে চুই চাম, সকলোবোৰ দেখুৱাম ভিতৰত কি আছে। আৰু আমাৰ ইহঁতে ক'ত গ'ল? আৰু দুটা বা ক'ত বাগিল হাৰাইছে নেকি। ইহঁতে ৰোমাঞ্চ মাৰি আছে চাগে গছৰ তলত বহি। কি নহওক দুজন আহিছেতো, মানে অলপমান ৰোমাঞ্চ কৰি আছে মানে। ক'ত 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 অঁ তো গাইছ সেইটো চাওক, সিহঁতে বহি আছে। আপোনালোকে ইয়াৰ পৰা দেখা নাপায়, আহিলে দেখা পাব। চ' গাইছ ভিতৰত চাওক কি বঢ়িয়া দেখা যায় মানে, ঘাঁহবিলাক চাওক। অলপমান মেইনটেনেঞ্চটো কম আছে, কাৰণ এইবিলাক চব ঘাঁহ চাহ উঠি গ'ল। অলপমান চাফ চিকুণকৈ ৰাখিলে আৰু বেছি ভাল লাগিব। এনেইতো ধুনীয়া, মেইনটেনেঞ্চটো বৰ পূৰা ভাল কৰি ৰাখিছে, কিন্তু এই আৰু মানে ঘাঁহবিলাক ডাঙৰ হৈ গ'ল, কাটি দিলে ভাল আছে। গাইছ অলপমান দৃশ্যটো চাওক।